শতকোটি প্ৰণিপাত জনাইছোঁ আৰু আপোনালোকৰ পৰা মই প্ৰথমে আশীৰ্বাদ বিচাৰিছোঁ যাতে অসমৰ কাৰণে অসমৰ মানুহৰ অধিকাৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে যাতে সদায় জাতিটোৰ কাৰণে যুঁজি থাকিব পাৰোঁ জাতিটোৰ এগৰাকী আপোচবিহীন যোদ্ধা এগৰাকী জাতীয় সৈনিক হিচাপে যাতে সদায় দিন ৰাতি পুৱা গধূলি অসম মাতৃৰ যাতে পূজা কৰি থকাৰ সুযোগ যাতে পাওঁ অসম মাতৃৰ পূজাৰ বেদীত যাতে বন্তি উজ্বলাই ৰাখিব পাৰোঁ সদায় তাৰ কাৰণে সকলোৰে পৰা মই প্ৰথমে আশীৰ্বাদ বিচাৰিছোঁ শুভাশীষ কামনা কৰিছোঁ বক্তব্য ৰখাৰ আৰম্ভণিতে এই অঞ্চলৰ এগৰাকী সমাজকৰ্মী প্ৰদীপ চেত্ৰী ডাঙৰীয়া আমাৰ মাজৰ পৰা মানে ইতিমধ্যে ইহলীলা সম্বৰণ কৰিছে গতিকে তেখেতৰ প্ৰতি মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ শ্ৰদ্ধা জনাইছোঁ ইতিমধ্যে দুয়োগৰাকী বক্তাই বহু কথা ক'লে কোনবোৰ কথাত বিজেপিয়ে আমাক জাতিটোক জাতীয় বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিলে যিসকল নেতা আজি আপোনালোকৰ ওচৰলৈ ভোট বিচাৰিবলৈ আহিলে বা আহিব যিসকল বিজেপি দলৰ প্ৰাৰ্থী সেইসকলে এনেকুৱা কিছু জাতীয় অপৰাধত তেওঁলোক অপৰাধী সেইসকল ব্যক্তিৰ এই কাম কাজৰ কাৰণে আমাৰ অসমৰ মানুহে অসমৰ ৰাইজে তেওঁলোকৰ নাম ইতিহাসৰ পৃষ্ঠাত কোলা আখৰে তেওঁলোকৰ নাম লিখি থৈ যাব গতিকে আমি আজি সেই বিষয়বোৰ সেই জাতীয় বিষয়সমূহ আজি উত্থাপন কৰিছে আৰু ৰাইজক কৈছে যে সেইকাৰণে তেওঁলোকক ভোট দিব নালাগে তেওঁলোকে জাতিটোক অন্যায় কৰিছে সাধাৰণ জনগণক তেওঁলোকে বিভিন্ন ধৰণে অত্যাচাৰিত কৰিছে সাধাৰণ মানুহৰ জীৱন জীৱিকা খোৱা বোৱা বিভিন্ন ধৰণৰ কথা বতৰাত এনেকুৱাকৈ অত্যাচাৰ কৰা হৈছে এনেকৈ মূল্য বৃদ্ধি কৰি দিয়া হৈছে এনেকৈ কৰ কাটোলৰ বোজা জাপি দিয়া হৈছে সাধাৰণ মানুহে খাই বৈ জীয়াই থকাটো আটাইতকৈ কঠিন হৈ পৰিছে গতিকে এই যি অন্যায় এই অন্যায়ৰ বিৰুদ্ধে ভোট দিব লাগে আৰু জাতীয় প্ৰশ্ন শক্তিশালীভাৱে উত্থাপন কৰিবৰ কাৰণে আমি কোনোবা এগৰাকী ব্যক্তিক আগবঢ়াই দিব লাগে সেই চিন্তাৰে ৰাইজে ভোটদান কৰিব লাগে এই কথা ইতিমধ্যে উল্লেখ কৰিছোঁ এতিয়া ৰাইজক সুধিব কৈছোঁ আমাৰ মহিলাসকল আছে আপোনালোকে বন্ধন গোটৰ ঋণ ৰেহাই পালে নাই সকলোৰে বন্ধন গোটৰ ঋণ ৰেহাই পালেনে আচ্ছা ঠিক আছে নাই পোৱা গছ পুলি ৰুইছিলে যে তাৰ পইচা পালে নাই গছ পুলি ৰোৱাৰ পইচা পোৱা নাই আচ্ছা অমৃত বৃক্ষৰ পইচা কোনেও পোৱা নাই তাৰপিছত অৰুণোদয় আঁচনিৰ ধন সকলোৱে পাইছেনে এতিয়া ভুৱা প্ৰপত্ৰ পেলাইছে গম পাইছে নাই আচ্ছা মই কৈ আছো গতিকে যদি আপোনালোকে গছ পুলি ৰোৱাৰ অমৃত বৃক্ষ ৰোৱাৰ পইচা পোৱাই নাই আপোনালোকে যদি বন্ধন গোটৰ ঋণ ৰেহাই নাই পোৱা তাৰ পাছত আপোনালোকে বিজেপিক কিয় ভোট দিব লাগে ইমান মিছা কথা কৈ আপোনালোকক ঠকিলে এতিয়াও আকৌ মিছা কথা কৈ আপোনালোকৰ অৰুণোদয় আঁচনি চাৰিওফালে বিলাই ফুৰিছে 2 নম্বৰী অৰুণোদয়ৰ ফৰ্ম এই কথা বতৰাবোৰ ৰাইজে গম পাইছেনে আপোনালোকে অকণমান গম পোৱা নাই গতিকে ৰাইজ এইবাৰ আপোনালোকে প্ৰতিশোধ লোৱাৰ সময় আহিছে এই মিছা কথা কোৱাৰ মিছাকৈ প্ৰতিশ্ৰুতি দি ভোট লোৱাৰ বিৰুদ্ধে এইবাৰ ৰাইজে নিৰ্বাচনত ভোট দিব লাগিব আমি জানো যে এতিয়া এই অঞ্চলটো ৰাইজে কেঁচা চাহপাতৰ খেতি কৰে ক্ষুদ্ৰ চাহ খেতিয়কৰে ভৰি থকা এই অঞ্চল এতিয়া আমি দেখিছোঁ যে আমাৰ চাহ খেতিয়কসকলক পেটে ভাতে মাৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিছে বটলি উদ্যোগসমূহ এতিয়া বন্ধ কৰাৰ এটা পৰিৱেশ আহিছে চৰকাৰে কৈছে যে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে তেওঁলোকে অৰ্গেনিক জৈৱিকভাৱে চাহ উৎপাদন কৰিব লাগে আমাৰ আপত্তি নাই কিন্তু জৈৱিকভাৱে চাহ উৎপাদন কৰিবৰ কাৰণে প্ৰয়োজনীয় সহায় সহযোগিতা চৰকাৰে কেতিয়া কৰিব এতিয়া যে হঠাৎ আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ তেওঁলোকৰ চাহপাত লোৱা বন্ধ কৰি দিয়া আৰম্ভ কৰিছে বা বটলি উদ্যোগসমূহক যদিহে তেওঁলোকে এই চাহপাত লৈ তেওঁলোকক ৰাসায়নিক সাৰ দিয়া পেষ্টিচাইড দিয়া চাহপাত ল'লে তেওঁলোকৰ 6 মাহ তেওঁলোকে জেললৈ যোৱাৰ যি ভয় ভাবুকি খুৱাইছে এইটো আমাৰ সাধাৰণ খাতি খোৱা
আমাৰ চাহ খেতিয়ক, আমাৰ যিবোৰ সৰু সৰু চাহ যিবোৰ বটলি ফেক্টৰী আছে, চাহ বাগানৰ যিবোৰ ফেক্টৰী আছে, এইবোৰক তেওঁলোকে বন্ধ কৰিবৰ কাৰণে, নাইকিয়া কৰিবৰ কাৰণে, হত্যা কৰিবৰ কাৰণে এই বিজেপি দলটোৱে কাম কাজ কৰিছে। কাৰণ তেওঁলোকে আমাৰ সাধাৰণ খেতিয়কসকলক জৈৱিক অৰ্গেনিক তেওঁলোকে চাহপাত উৎপাদন কৰিবৰ কাৰণে তেওঁলোকে দাবী উত্থাপন কৰিছে বা কৰিবৰ কাৰণে নিৰ্দেশ দিছে। কিন্তু যিবোৰ ডাঙৰ চাহ বাগিচা আছে তেওঁলোকক লৈ বিজেপিৰ তেওঁলোকৰ স্থিতি কি? তেওঁলোকে ডাঙৰ চাহ বাগিচা কোম্পানীবোৰক লৈ একো নকয়, কাৰণ এই নিৰ্বাচনৰ সময়ত এই ডাঙৰ কোম্পানীবোৰৰ পৰা টকা লাগে, ৰাইজৰ পৰা ভোট কিনিবলৈ। সেইকাৰণে ডাঙৰ চাহ বাগিচাবোৰক লৈ তেওঁলোকৰ এনেকুৱা ধৰণৰ স্থিতি নাই। এতিয়া এই কেঁচা চাহপাতৰ আমাৰ যিসকল খেতিয়ক আছে, ক্ষুদ্ৰ চাহ খেতিয়ক আছে, তেওঁলোকৰ ভৱিষ্যত ধ্বংসৰ মুখলৈ ঠেলি দিবৰ কাৰণে এনেকুৱা ধৰণৰ তেওঁলোকে কাম কাজ তেওঁলোকে আৰম্ভ কৰিছে। গতিকে ৰাইজ, এই অঞ্চলৰ বহু সমস্যা, এই বিশেষকৈ এই অঞ্চলত য'ত আছো ইয়াত ৰাইজক মাটিৰ পট্টা আজিলৈকে দিয়া নাই। মাটিৰ পট্টা দিয়া যোৱাবাৰ নিৰ্বাচনৰ সময়ত 21ৰ নিৰ্বাচনত কৈছিল যে নিৰ্বাচনত তেওঁলোকৰ চৰকাৰ অহাৰ লগে লগে ঘৰে ঘৰে গৈ মাটিৰ পট্টা দিব। এই কথা কৈছিল নে ৰাইজ মনত পৰিছেনে? পৰিছে। গতিকে আপোনালোকক ম্যাদী পট্টা, মাটিৰ পট্টা দিলে নেকি? ম্যাদী পট্টা দিলে নেকি? গতিকে কোনো মানুহক ম্যাদীৰ পট্টা দিয়া নাই। মাটি এতিয়া মই অলপ আগতে য'লৈ গৈছিলো সেই অঞ্চলতো আদৰ্শ গাঁৱতো মাটিৰ পট্টা দিয়া নাই। কিন্তু তেওঁলোকৰ বসুন্ধৰা আঁচনি ঠিকেই কৰিলে। 13 লাখ মানুহে তেওঁলোকে প্ৰপত্ৰ পূৰণ কৰিছে। 13 লাখ প্ৰপত্ৰ পূৰণ কৰাৰ পাছত এই বসুন্ধৰা আঁচনিত 11 লাখ যি প্ৰপত্ৰ আছিল ৰিজেক্ট হৈ গ'ল, তেওঁলোকে বাতিল কৰিছে। তাৰ মানে এই বসুন্ধৰা আঁচনিৰ যোগেদি আমাৰ ক'ত ক'ত চৰকাৰী মাটি আছে, ক'ত ক'ত কেনেকুৱা ধৰণৰ মাটি আছে, সকলো তথ্য চৰকাৰৰ ওচৰলৈ গুচি গ'ল। কিন্তু তাৰ বিপৰীতে আমাৰ যিসকল মানুহে ম্যাদী পট্টা পাব লাগে, ম্যাদী পট্টা পোৱা নাই। কোনোবাই যদি 7 বিঘা মাটিৰ মালিক, 7 বিঘা মাটিৰ কাৰণে তেওঁ এপ্লাই কৰিছে, তেওঁলোকে পাইছে 1 বিঘা 2 কঠা মাটিৰ ম্যাদী পট্টা, বা কোনোবাই একেবাৰে ম্যাদী পট্টা পোৱা নাই। এই গোটেই কথাটোৰ যোগেদি আমাৰ অসমত বসবাস কৰা আমাৰ যিসকল নাগৰিক আছে, আমাৰ খিলঞ্জীয়া জাতি জনগোষ্ঠী যিসকল আছে, আমাৰ ভূমিপুত্ৰ থলগিৰি যিসকল মানুহ আছে, তেওঁলোকক মাটিৰ পট্টা চৰকাৰে দিব পৰা নাই। কিন্তু তেওঁলোকে কাহ জাপি দি যিসকল বিদেশীক নাগৰিকত্ব দিব, যিসকল বাংলাদেশীক নাগৰিকত্ব দিব, তেওঁলোকক মাটি ভেটি আপোনাৰ মোৰ মাটি দিবৰ কাৰণে তেওঁলোকে ষড়যন্ত্ৰ কৰিছে, তেওঁলোকে চিন্তা চৰ্চা কৰিছে। আপোনাৰ মোৰে মাটি ভেটি নাই। 8 লাখ এনেকুৱা পৰিয়াল আছে যি গৃহহীন অসমত। এইটো মই কোৱা নাই, চৰকাৰী তথ্য। 8 লাখ পৰিয়াল এনেকুৱা আছে যাৰ যি ভূমিহীন পৰিয়াল আছে, যাক আজিলৈকে চৰকাৰে মাটি ভেটি দিব পৰা নাই। আমাৰ নিজৰ মাটি ভেটি নথকাৰ অৱস্থাত বাহিৰৰ পৰা মানুহ আহি ইয়াত মাটি দি তেওঁলোকক নাগৰিকত্ব দিব, এই কথা কোনো কাৰণে কেতিয়াও গ্ৰহণীয় নহয়, কোনো কাৰণে কেতিয়াও মানি লোৱা নহয় আৰু মানি লোৱা নহ'ব। আৰু ৰাইজেও এই কথা মানি লোৱা নাই, কাৰণ আমাৰ নিজৰ মাটি বাৰীৰে অভাৱ। তাৰ পাছত আমাৰ মাটি আকৌ বেলেগক দিব। আমাৰ যিসকলৰ মাটি বেটি আছে আজিলৈকে পট্টা হোৱা নাই, সেইসকলক আজিলৈকে পট্টা দিব পৰা নাই। তাৰ বিপৰীতে বেলেগক আকৌ মাটি দিবৰ কাৰণে উঠি পৰি লাগিছে। আমাৰ ল'ৰা ছোৱালীৰ চাকৰি বাকৰি নাই, নিবনুৱা যুৱক যুৱতী প্ৰতি বছৰে 1,37,000 শিক্ষিত নিবনুৱা যুৱক যুৱতী প্ৰতি বছৰে বাঢ়ে। চৰকাৰী হিচাপত 33 লাখ নিবনুৱা যুৱক যুৱতী আজিও অসমত আছে। কিন্তু এই বিজেপি চৰকাৰে, বিজেপি দলে আমাৰ নিবনুৱাসকলক সমগ্ৰ দেশত প্ৰতি বছৰে 1 কোটিকৈ নিবনুৱা যুৱক যুৱতীসকলক চাকৰি দিম বুলি কৈছিল। অসমত প্ৰতি বছৰে গন্তি কৰি 1 লাখক নিবনুৱা যুৱক যুৱতীসকলক চাকৰি দিম বুলি কৈছিল। কিন্তু এতিয়া গন্তি কৰি তেওঁলোকে বাহিৰৰ পৰা বিদেশী আনিব খুজিছে, তেওঁলোকৰ ল'ৰা ছোৱালীক চাকৰি দিব খুজিছে। ৰাইজ, কাৰণ চাকৰি বাকৰি তেওঁলোকে ল'ব, আমাৰ নামত থকা চাকৰি বাকৰি সেই বিদেশীৰ সন্তান সন্ততিও ল'ব। গতিকে ৰাইজ, আমি সেইকাৰণে ইণ্ডিয়া যেতিয়া আমাৰ জোটবন্ধন হ'ল, ইণ্ডিয়া এই গোটেই ইণ্ডিয়াৰ ওচৰলৈ গৈ আমি দাবী উত্থাপন কৰিছিলো যে
নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰী যুৱক যুৱতীসকলক লৈ তেওঁলোকৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে কাম কাজ কৰিব লাগে আৰু সেইকাৰণে ইণ্ডিয়া এলায়েন্সৰ তেওঁলোকৰ যি গেৰাণ্টি আছে 5টা গেৰাণ্টি আমাৰ মহিলাসকলৰ তেওঁলোকক লৈ তেওঁলোকে গেৰাণ্টি দিবৰ কাৰণে চিন্তা চৰ্চা কৰিছে তেওঁলোকৰ মহিলাসকলে যাতে কাম কাজ কৰি উৎপাদন কৰিব পাৰে উৎপাদন কৰিবলৈ পৰালৈকে তেওঁলোকক যাতে আৰ্থিক সাহায্য দিয়া হয় সেইকাৰণে প্ৰতি বছৰে বছৰে 1 লাখ টকাকৈ আমাৰ মহিলাসকলক তেওঁলোকক দিবৰ কাৰণে ইণ্ডিয়াৰ যি প্ৰতিবন্ধী চৰকাৰ হ'লে আগন্তুক দিনসমূহত ইণ্ডিয়াৰ চৰকাৰে আমাৰ মহিলাসকলক স্বাৱলম্বী হ'বলৈ তেওঁলোকে উৎপাদনৰ কাৰ্যত জড়িত হ'বৰ কাৰণে 1 লাখ টকাৰ গেৰাণ্টি ইতিমধ্যে দিছে আৰু য'ত য'ত ইণ্ডিয়াৰ চৰকাৰ আছে য'ত য'ত কংগ্ৰেছৰ চৰকাৰ আছে ইতিমধ্যে এই গেৰাণ্টি তেওঁলোকে ফুলফিল কৰিছে এই গেৰাণ্টিৰ টকা পইচা ইতিমধ্যে দিয়া আৰম্ভ কৰিছে গতিকে আমাৰ মহিলাসকলক কৈছো যে আপোনালোকে কেৱল মাত্ৰ অৰুণোদয় আঁচনিৰ পিছে পিছে দৌৰি থকাটো বা অৰুণোদয় আঁচনিৰ কাৰণে যুঁজি থকাটোৱেই আমাৰ কাৰো কেতিয়াও মূল লক্ষ্য নহয় আমাৰ মহিলাসকলে আমাৰ ল'ৰা ছোৱালীয়ে বিচাৰে তেওঁলোকে কাম কাজ কৰিব তেওঁলোকে উৎপাদন কৰিব ধন ঘটিব আৰু নিজে মৰ্যাদা সহকাৰে জীয়াই থাকিব মাক দেউতাকক খুৱাব নিজৰ ভাই ভনীজাকক খুৱাব সেইকাৰণে ইণ্ডিয়াৰ এই ভৱিষ্যতৰ দিনসমূহত যেতিয়া চৰকাৰ হ'ব এই গেৰাণ্টিৰ যোগেদি আমাৰ মহিলাসকলৰ উপকৃত হ'ব তেনেকৈ আমাৰ যুৱক যুৱতীসকলৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও তেওঁলোকে কেনেকৈ তেওঁলোকক চাকৰি বাকৰি দিয়া হ'ব কেনেকৈ সংস্থাপন দিয়া হ'ব সেই সম্পৰ্কত আমাৰ ফালৰ পৰা গেৰাণ্টি দিয়া হৈছে আমাৰ সকলো নাগৰিকৰ কাৰণে আমাৰ যিহেতু ইতিমধ্যে আপোনালোকে সকলোৱে জানে যে গেছৰ চিলিণ্ডাৰৰ দাম 450 টকাৰ পৰা এতিয়া 1250 টকাকৈ বাঢ়িছে 1250 টকালৈকে বিজেপিৰ চৰকাৰ দিনত বাঢ়িছে গতিকে আমাৰ চৰকাৰ হ'লে ইণ্ডিয়াৰ চৰকাৰ হ'লে আমাৰ প্ৰতিগৰাকী মানুহক অসমত বা সমগ্ৰ ভাৰতবৰ্ষত 500 টকাকৈ 500 টকাত আমি চিলিণ্ডাৰ দিয়াৰো আমি ইতিমধ্যে গেৰাণ্টি প্ৰদান কৰিছোঁ আৰু গেৰাণ্টি এনেই কৰা নাই যে আমি কৈ দিলোঁ পিছত এই নিৰ্বাচনী থোপ দিলোঁ আৰু দিয়া নাই য'ত য'ত চৰকাৰ হ'ল ইতিমধ্যে কাম আৰম্ভ হৈছে কৰ্ণাটকত চৰকাৰ হ'ল ইতিমধ্যে 500 টকাত চিলিণ্ডাৰ পাই আছে হিমাচলত চৰকাৰ হ'ল তাত পাই আছে আমাৰ তেলেংগানাত চৰকাৰ হ'ল তেলেংগানাত পাই আছে গতিকে ৰাইজ আমি গেৰাণ্টি দিছোঁ মানে আমি যিটো গেৰাণ্টি দিছোঁ এইটো কৰিম আৰু সেইকাৰণে আপোনালোকৰ যিমানবোৰ সমস্যা আছে আগৰ এইসকল ব্যক্তিয়ে আপোনালোকক সকলো কথাত ঠগিল আমাৰ ইয়াত থকা যিসকল আমাৰ গোৰ্খা ভাই আছে আমাৰ বাংলাভাষী যিসকল অসমীয়া আছে এনআৰচি যেতিয়া প্ৰস্তুত কৰিছিল সেই সময়ত যথেষ্ট সকলোকে হাৰাশাস্তি কৰিলে আমি সকলোৱে বিচাৰোঁ যে ৰাষ্ট্ৰীয় নাগৰিকখন বৈধ ভাৰতীয় নাগৰিকৰ এখন নামপঞ্জী হ'ব লাগে নাগৰিকপঞ্জী হ'ব লাগে আৰু এই ক্ষেত্ৰত যাতে কোনো আমাৰ ভাৰতীয় নাগৰিকে হাৰাশাস্তি নাপায় তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু সেইকাৰণে আমি আৰম্ভণিতে কৈছোঁ যিসকল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত বৈধ ভাৰতীয় নাগৰিক হোৱাৰ পাছতো নাম নাহিল কাৰোবাৰ পিতৃৰ নাম আহিছে কিন্তু ছোৱালী বেলেগলৈ বিয়া হৈ যোৱাৰ কাৰণে নাম অহা নাই সেইসকল মানুহৰ নাম যাতে এনআৰচিত অন্তৰ্ভুক্ত হ'ব পাৰে তাৰ কাৰণে আমি বিৰোধী ঐক্য মঞ্চই গেৰাণ্টি লৈছোঁ আমাৰ চৰকাৰ অহাৰ পাছতে আমি আমাৰ এইসকল ব্যক্তিক আমি তেওঁলোকক লিগেল ছাপোৰ্ট কৰি গোটেই বিষয়টো যিহেতু ন্যায়িক বিষয় আমাৰ ফালৰ পৰা ন্যায়িকভাৱে সহযোগিতা দিয়া হ'ব তাতে তেওঁলোকৰ নাম এনআৰচিত অন্তৰ্ভুক্ত হয় কোনো ব্যক্তিয়ে যাতে হাৰাশাস্তি নাপায় তাৰ কাৰণে আমি এই ক্ষেত্ৰত আমি আমাৰ ফালৰ পৰা আপোনালোকক এই কথাটো গেৰাণ্টি দিছোঁ এই অঞ্চলৰ বিভিন্ন সমস্যা আছে জনজাতিকৰণৰ সমস্যা আছে 6 জনগোষ্ঠী জনজাতিকৰণ বিচাৰে যিসকল জনজাতিৰ ৰাইজ আছে তেওঁলোকে ষষ্ঠ অনুসূচীৰ মতে তেওঁলোকৰ অধিকাৰ পাব লাগে এই বিষয়বোৰ আমি ইতিমধ্যে কৈ আহিছোঁ এগৰাকী বাইদেৱে ইয়াত কৈ গ'ল যে ইয়াৰ যিটো চিকিৎসা সেৱা একেবাৰে বেয়া আমি কৈছোঁ যে আমাৰ চৰকাৰ হোৱাৰ পাছত আপোনালোকৰ চিকিৎসালয়ত ডক্টৰ থাকিব অনবৰতে নাৰ্ছ থাকিব আৰু উপযুক্ত যি দৰৱ লাগে সেই সকলো দৰৱৰ যোগান ধৰা হ'ব আৰু এতিয়াও আমি চৰকাৰক দাবী জনাব খুজিছোঁ যিসকলে আছে অসম চৰকাৰ আছে তেওঁলোকে এই অঞ্চলৰ মানুহৰ মৰ্ম বেদনাক বুজা দৰকাৰ আদৰ্শ গাঁওখনলৈ যাওঁতে দেখিলোঁ তাত এটা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আছে কেৱল মাত্ৰ স্বাস্থ্য কেন্দ্ৰটোৱে আছে তাত না ডক্টৰ আছে না তাত নাৰ্ছ আছে না তাত দৰৱ পাতি পায় কেৱল মাত্ৰ তলা লাগি থাকে তলা ওলমি থাকে গতিকে এনেকুৱা ধৰণৰ অৱস্থা আমাৰ স্বাস্থ্য সেৱা চলি আছে এতিয়া আপোনালোকে সকলোৱে জানে যে আমাৰ অত্যাৱশ্যকীয়
খোৱা বোৱা সামগ্ৰীৰ দাম বাঢ়িছে এতিয়া চাউলৰ দাম বাঢ়ি বিনামূলীয়া চাউল দিম বুলি কৈ থকাৰ মাজতে চাউলৰ দাম 18 টকাৰ পৰা 45-50 হৈছে আমাৰ দাইলৰ দাম কিমান বাঢ়িলে জানে মিঠাতেলৰ দাম 80 পৰা 120 আছিল এতিয়া ডাবল সেঞ্চুৰী পাৰ কৰিলে 200 টকা পাৰ হৈ গ'ল গতিকে দাইলৰ দাম বাঢ়িছে আনাম যিমান পিঁয়াজ আলু হালধি মিঠাতেল সকলোৰে দাম বাঢ়িছে খাজানা বাঢ়িছে 9 গুণ খাজানা বাঢ়িছে 5 গুণ ইলেক্ট্ৰিচিটিৰ বিল বাঢ়িছে 9 বাৰ